বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনাৰ নামত থকা জব কাৰ্ডত আজিলৈকে কিমান টকা সোমায়। হয়তো আপুনি আজিলৈকে এদিনো এমজি এনৰেগাৰ কোনো এটা আঁচনিত কাম কৰা নাই, কিন্তু আপোনাৰ জব কাৰ্ডত কাম কৰাৰ টকা সোমায়। যেহেতু আপুনি একো কাম কৰা নাই, এই টকা আপোনাৰ হয় নে নহয় সেয়া আপুনি নিজে বিবেচনা কৰিব। মই কেৱল দেখুৱাম PMAY ঘৰ নিৰ্মাণৰ সময়ত আপোনাৰ জব কাৰ্ডত টকা সোমাইছে নে নাই। যদি ঘৰ নিৰ্মাণৰ সময়ত জব কাৰ্ডত ঘৰ নিৰ্মাণৰ হাজিৰা বাবদ টকা আহিছে, তেন্তে এই টকা আপোনাৰ। PMAYৰ বেছিভাগ হিতাধিকাৰীয়ে নাজানে যে তেওঁৰ ঘৰখন নিৰ্মাণৰ সময়ত তেওঁৰ জব কাৰ্ডৰ যোগেদিও 100 দিনৰ হাজিৰাৰ টকা পাব লাগে। কিছু হিতাধিকাৰীয়ে এই টকা পায় যদিও বেছিভাগৰ টকা আত্মসাৎ হয়। হিতাধিকাৰীয়ে গম নোপোৱাকৈ তেওঁৰ ঘৰ নিৰ্মাণৰ নামত বহুতো টকা আত্মসাৎ হয়। PMAYৰ গাইডলাইনত উল্লেখ আছে যে হিতাধিকাৰীয়ে নিজৰ ঘৰ নিজে নিৰ্মাণ কৰিব পৰা হ'লে নিজে নিৰ্মাণ কৰিব লাগে আৰু চৰকাৰে ইয়াৰ বাবে 100 দিনৰ হাজিৰা এমজি এনৰেগাৰ যোগেদি দিব। কিন্তু দেখা গৈছে যে এমজি এনৰেগাৰ জব কাৰ্ডসমূহৰ লগত লিংক থকা বেংক একাউণ্টত এই টকা সোমোৱাই টকাখিনি আত্মসাৎ কৰা হয়। বন্ধুসকল, আপোনালোকক ঠগিবলৈ ঘৰৰ বাবে এটা একাউণ্ট, জব কাৰ্ডৰ বাবে বেলেগ এটা একাউণ্ট বনাই দিয়া হয়। কিন্তু এই 100 দিনৰ হাজিৰাৰ টকাখিনি আপোনাৰ টকা। চৰকাৰে দিয়া টকাৰে আপোনাৰ ঘৰ আপুনি নিৰ্মাণ কৰিব আৰু চৰকাৰে ইয়াৰ বাবে আপোনাক 100 দিনৰ হাজিৰা দিব। ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে। বৰ্তমান আমাৰ অসমৰ হিতাধিকাৰীসকলৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকা দিয়ে। এয়া সকলোৱে জানো। লগতে 212 টকাকৈ 100 দিনৰ হাজিৰা অৰ্থাৎ 21,200 টকা। 1,30,000 টকা আৰু 21,200 টকা মিলাই মুঠ টকাৰ পৰিমাণ হ'ল 1,51,200 টকা। গাইডলাইন মতে হিতাধিকাৰীজনে যদিহে নিজে ঘৰ সাজিব নোৱাৰে, যেনে ধৰক বৃদ্ধ মানুহ, মানসিক বেমাৰী মানুহ, তেন্তে PMAYৰ ঘৰ নিৰ্মাণৰ ট্ৰেইনিং লোৱা মিস্ত্ৰীৰ দ্বাৰা ঘৰ নিৰ্মাণ কৰাই দিব লাগে আৰু মিস্ত্ৰীৰ টকাখিনি এমজি এনৰেগাৰ টকাৰ পৰা দিব লাগে। গাইডলাইনৰ এই নিয়মটোৰ সুযোগ লৈ বেছিভাগ হিতাধিকাৰীৰ টকা বেলেগ এজনৰ এমজি এনৰেগাৰ জব কাৰ্ডত একাউণ্টত সোমাই দি আত্মসাৎ কৰা হয়। গাইডলাইনৰ এই নিয়মটোৰ সুযোগ লৈ বেছিভাগ হিতাধিকাৰীৰ টকা বেলেগ এজনৰ এমজি এনৰেগা জব কাৰ্ড একাউণ্টত সোমাই দি আত্মসাৎ কৰা হয়। আপোনাৰ অজ্ঞতাৰ সুযোগ লৈ এই টকা কিছুমান অসৎ মানুহে আত্মসাৎ কৰি কোটিপতি হয়। আজিৰ পৰা আপুনি সচেতন হওক, আপোনাৰ প্ৰাপ্যৰ বিষয়ে জানক। যিবোৰ টকা চৰকাৰী টকা বুলি ভাবি লৈছে সেয়া চৰকাৰী টকা নহয়। সেয়া আপুনি কিনা কাপোৰৰ টেক্সৰ টকা, সেয়া আপুনি খোৱা চাহ কাপৰ টেক্সৰ টকা, সেয়া আপুনি দৈনন্দিন জীৱন যিবোৰ বস্তু কিনে তাৰ মাধ্যমত দিয়া টেক্সৰ টকা। গতিকে চৰকাৰী টকা বুলি এৰি নিদিব, আপুনি আপোনাৰ প্ৰাপ্য আদায় কৰিয়ে এৰিব। এতিয়া আপুনি আপোনাৰ জব কাৰ্ডখনত এই টকা আহিছে নে নাই কেনেকৈ চাব? ইয়াৰ বাবে প্ৰথমে আপুনি এমজি এনৰেগাৰ ৱেবছাইট খুলিব লাগিব। ইয়াৰ পিছত ভিডিঅ'ত দেখুওৱা ধৰণে আগুৱাই যাব। ইয়াৰ বাবে আপোনালোকে গুগলত আহি এমজি এনৰেগা বুলি লিখিব। এয়া চাওক, প্ৰথমে আহিছে এনৰেগাৰ ৱেবছাইটৰ লিংক। আপোনাৰ হয়তো 2 নম্বৰ বা 3 নম্বৰটো আহিব পাৰে। আপুনি লিংকটো এনেকুৱা চাই ল'ব, চাই ক্লিক দিব। ৱেবছাইট অপেন হৈছে। আপুনি ৱেবছাইটৰ একেবাৰে তলত আহিব। ইয়াতে চাওক পাব্লিক গ্ৰিভেন্স আছে, এইটোত ক্লিক দিব। এই পেজখন অলপ জুম কৰি ইয়াতে চাওক, ক্লিক দিব পঞ্চায়ত GPPS বা ZP যিটো আইকন, তাতে ইয়াত ক্লিক দিব গ্ৰাম পঞ্চায়তত। ইয়াত ক্লিক দিব জেনাৰেট ৰিপৰ্টছত। ইয়াত আসামত ক্লিক দিব। ইয়াত যিকোনো এটা ফাইনেন্সিয়েল ইয়াৰত ক্লিক কৰি দিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ইয়াত আপোনাৰ ব্লক চিলেক্ট কৰিব। ইয়াত পঞ্চায়ত চিলেক্ট কৰিব। প্ৰচিডত ক্লিক দিব। ইয়াত আপুনি চাওক, প্ৰথমত R1ত 4 নম্বৰ জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, ইয়াত ক্লিক দিব। এয়া গোটেই পঞ্চায়তৰ যিমান জব কাৰ্ড আছে, জব কাৰ্ড হোল্ডাৰ সকলোৰে নাম আহিল। ইয়াৰ পৰা বিচাৰি লৈ আপোনাৰ নামটো বিচাৰি উলিয়াব। ধৰক মই শ্ৰী বলিন শইকীয়া, তেওঁৰ জব কাৰ্ডখন চেক কৰিম। এয়া চাওক, তেওঁৰ জব কাৰ্ডত মুঠতে 2,290 টকাৰ কাম হৈছে। ইয়াৰ ভিতৰত এটাও কিন্তু PMAYৰ ঘৰৰ কাম হোৱা নাই। ইয়াৰ পিছত মই শ্ৰী জুনু মাহাৰ বা
শ্ৰীধন্তী হাজৰিকা তেওঁৰখন চাম তেওঁৰখনত 1374 সোমাইছে ইয়াতো কিন্তু ঘৰৰ টকা সোমোৱা নাই ঘৰৰ টকা সোমালে ইয়াত লিখা থাকিলেহেঁতেন ইয়াৰ পিছত বেলেগ এখন চাওঁ বিজু শইকীয়া এয়া চাওক গোটেইকেইটা 6870 টকা কাম হৈছে কিন্তু এখনো PMIৰ ঘৰৰ কাম হোৱা নাই তাৰমানে এইসকল জব কাৰ্ড হোল্ডাৰে হয়তো এতিয়ালৈকে ঘৰ পোৱা নাই বা ঘৰ পালেও তেওঁলোকৰ টকা হয়তো আত্মসাতো হ'ব পাৰে শ্ৰী মোহন টুসা তেওঁৰ ল্যান্ড ডেভেলপমেন্ট এণ্ড ক্ৰিমিনেশ্যন গ্ৰাউণ্ড মাত্ৰ এটা কামত হেৰি কৰা হৈছিল কিন্তু কাম হোৱা নাই শ্ৰী দীপেন ভূঞা তেওঁৰ কাৰ্ডখন চাই লওঁ এক্সামিন এইখনত বহুতো টকাৰ কাম হৈছে টোটেল এমাউণ্টটো 22,400 টকা ইয়াত PMIৰ ঘৰ এটাও হোৱা নাই বন্ধুসকল এনেকৈ আপোনাৰ জব কাৰ্ডত PMIৰ ঘৰৰ টকা সোমাইছে নে নাই নিজে নিজে চাব পাৰিব আপোনালোকৰ যদি ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ গৈছে আৰু জব কাৰ্ডত আপুনি ঘৰ নিৰ্মাণৰ পাবলগীয়া টকা পোৱা নাই তেনেহ'লে আপুনি কি কৰিব সেই বিষয়ে মোৰ আগৰ ভিডিঅ'বিলাকত দিয়া আছে আপোনালোকে ভিডিঅ'বিলাক চালে গম পাব ধন্যবাদ